হেল্ল' ৰাইজ, আজি আমি যাব ওলাইছোঁ আমিনগাঁও, নৰ্থ গুৱাহাটী আমিনগাঁও যাব ওলাইছোঁ বুদ্ধা ষ্টেচু চাব যাব ওলাইছোঁ। মানে নিত্যবৰ কাম আছে আমিনগাঁৱত, চ' আমি তালৈকে যাব ওলাইছোঁ। এতিয়া আপোনালোকক আমি লৈ যাম তালৈকে, কেনেকুৱা দিনটো কেনেকৈ যাম আমি সকলোখিনি আপোনালোকক ৰানিং শ্বট এনজয় কৰক আজি। ডাঙৰ এনাউন্সমেণ্ট আছে, সেই এনাউন্সমেণ্টটো চাই দিয়ক আৰু ভিডিঅ'টো শেষত মই সেই এনাউন্সমেণ্টটো কৰিম আৰু সেই এনাউন্সমেণ্টটো ৰিপ্লাই সকলোৱে কৰিব। মানে এটা কম্পিটিশ্যন আছে আৰু সেই কম্পিটিশ্যনটো কৈ যাব আৰু এতিয়া বৰ্তমান আহি আমি ধাৰাপুৰ পালোঁ আৰু ধাৰাপুৰ মানে ইমান দূৰ আহি কিনে ক'লে ধাৰাপুৰহে পালোঁ। ধাৰাপুৰ আহি এটা কথা গম পালোঁ যে আজি বতৰটো বহুত গম্ভীৰ হৈছে। গম্ভীৰ মানে বৰষুণ দিব পাৰে আৰু এতিয়া বৰষুণটো ভগৱানৰ কিবা নিদিলে হ'ল আৰু বৰষুণ কথা আজি গৰমটো দিয়া নাই যে আপুনি লৈ লওক আমাৰ গাড়ীতে মানে উত্তৰতে মানে বৰষুণ দি আছে বৰষুণ ভাল ঠিকে আছে আকৌ ঠিকে ৰাখক আৰু খাই ল'ব। এতিয়া আমি ৰাইডৰ ইচ্ছাতে কৰোঁ আৰু লাভ লাগিলে লাভ। হেল্ল' গাইজ, বৰ্তমান আমি আমিনগাঁও আহি পালোঁ। আমিনগাঁৱৰ ওচৰত থকা এখন পুখুৰী মানে পাৰ্কৰ দৰে আৰু ইয়াতে ধুনীয়া ধুনীয়া গছ আছে, বহাকৈ চকী আছে। মানে ওপৰে যে ৰাস্তাটো যাই আছে ইয়াতে ধুনীয়া ধুনীয়া ব'ট আছে। ইংলিছত ব'ট বুলি কয়, অসমীয়াত নাও বুলি কয় দিয়কচোন, আমাৰ ভাষাত নাও বুলি কয়। আৰু তাৰে পিছত এইবিলাক চাওক, এই ডাষ্টবিন চাষ্টবিন থৈছে। মানে এইখন পাৰ্কৰ মেইন মটিভ কি জানে, ইয়াতে ডি চি অফিচ আছে, তাৰে পিছত ইয়াতে মানে ড্ৰাইভিং টেষ্ট দিয়া মানে জাগাখিনি আছে আৰু কিবা কিবি কলেজ চলেজ আছে। মানে কাম বন নহয়, ইয়াতে বহি থাকিব পাৰে আপুনি। মানে সেইকাৰণে আমি ইয়াতে ঘূৰিব আহিছোঁ, অলপমান বহি লওক। মানে ইয়াতে আপোনালোকে নিজৰ সময়খিনি মানে অতিবাহিত কৰিব পাৰে ইয়াতে, মানে খালী সময়খিনি টাইম পাছ। আমাৰ এইবিলাক সেইবিলাক ইণ্টেনশ্যন নাই, আমি জাষ্ট এতিয়া আহিছোঁ ইনফৰমেশ্যনটো দি আছোঁ। ইয়াতে দুটা আমি ধুনীয়াকৈ বহিব পাৰোঁ। ইয়াতে নিত্য মাৰোঁ, মই একজাক বহিম, একবাৰ বহি কিনে আপোনালোকক দেখাম। ইয়াতে বহিব এনেকৈ বহে, মানে এনেকৈ চিয়াত থাকিলে আপোনালোকে এনেকৈ বহিব পাৰে, এনেকৈ বিন্দাছ আৰামছে বহিব পাৰে। ইয়াতে ইচ্ছা কৰিলে ফটো উঠিব পাৰে। 12টামান নিত্য মই ফটো মাৰিব 2খনমান, আমি সৰু সৰু এটা ভিডিঅ' ল'ব পাৰোঁ, চিনেমেটিক ভিডিঅ'। আপোনালোকে এটা চাই কিনে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। ইয়াৰ দ্বাৰা এটা বিশেষ ঘটনা মই আপোনালোকৰ ওচৰত ৰাখিব খোজোঁ। মোৰ ভিডিঅ'টো প্লিজ ছাবস্ক্ৰাইব কৰিব। ফাইনেলি আমি ইয়াৰ পৰা যাব ওলালোঁ। আপোনালোকে মানে ইয়াতে অলপ সময় ৰখিলোঁ, বৰষুণ দিছিল ন, বৰষুণ দেৱতা ইনভিটেশ্যন দিয়া নাছিলোঁ, তথাপিও মানে একচেপ্টেড কৰিলে আৰু সেইটোৰ দৰে মানে আহি গ'ল। বৰষুণ দিলে, বৰষুণ দিয়াৰ পিছত এতিয়া ৰ'দটো সূৰ্য দেৱতাকো আজি নিমন্ত্ৰণ দিয়া নাছিল, সূৰ্য দেৱতাও আহি গ'লে। ইমান ৰ'দ দিছে এতিয়া আমি মানে যাবলৈ অলপ টান পাইছোঁ, তথাপি আমি যাম আৰু যিহেতু আমি এটা ল'ৰা মানুহ হয়, ডেষ্টিনেশ্যন টু ডেষ্টিনেশ্যন যাবতো লাগিবই। এতিয়া ইয়াৰ পৰা বাই বাই বাই। আমি পালোঁ এতিয়া বুদ্ধিষ্ট মনেষ্ট্ৰী, এণ্ট্ৰি লৈ আছোঁ আমি বুদ্ধিষ্ট মনেষ্ট্ৰীত। ইফালে ওপৰ যাব লাগে, 1 নম্বৰত লোৱা বা 2 নম্বৰ। চ' গাইজ ফাইনেলি আমি আহি পালোঁ বুদ্ধিষ্ট মনেষ্ট্ৰী। এতিয়া আমি আপোনালোকক দেখাই আছোঁ আমি কি কি দেখিলোঁ। ইয়াতে বুদ্ধৰ ডাঙৰ এটা প্ৰতিমা ষ্টেচু আছে, আপোনালোকে চাব পাৰে। ইয়াৰ পৰা গোটেই গুৱাহাটীখন মানে আমিনগাঁওখন দেখা পায়, ইয়াৰ পৰা চাংচাৰিও দেখা পায়, ইয়াৰ পৰা আমিনগাঁও ৰেলৱে ষ্টেচনটো দেখা পায় আৰু IIT কলেজখন দেখা পায়। ইয়াৰ পৰা মানে ডাইৰেক্ট গুৱাহাটীখন দেখা নাপায়, মানে আপোনালোকে ধৰিব নোৱাৰে, কাৰণ মাজতে নদী আছে, নদীৰ সিটো পাৰে মানে সেই আছে। আৰু ইয়াৰ পৰা এনেই নীলাচল পাহাৰখন দেখা পায়।
ইয়াৰ পৰা নীলাচল পাহাৰখন দেখা পায়। নীলাচল মানে কামাখ্যা মন্দিৰটো আৰু কামাখ্যা মন্দিৰ দেখা পায়। আৰু এতিয়া মই আপোনালোকক বুদ্ধৰ ষ্টেচুটো দেখাম আৰু এইখিনি জেগাখিনি দেখাম। এই চাওক হেই গাইজ ইম্পৰ্টেণ্ট নিউজ এটা আপোনালোকৰ সৈতে আছে মোৰ। মানে যিহেতু মই কৈছিলোঁ মই ফুড চেলেঞ্জ এটা ৰাখিম, এটা মানে বহুতকেইটা ফুড চেলেঞ্জ ৰাখিম, যিহেতু বহুত কমেণ্ট পালোঁ মই যে ফুড চেলেঞ্জ কৰা কিন্তু এতিয়া ফুড চেলেঞ্জ কৰিলে মইতো নিজৰ ঘৰৰ মানুহকেইটা বা মই নিজৰ বন্ধু বান্ধৱকেইটাৰ লগতে ফুড চেলেঞ্জ কৰিব নোৱাৰোঁ। চ' আপোনালোকৰ সৈতে ফুড চেলেঞ্জ কৰিম, আপোনালোকে আহিব লাগিব। আৰু ফুড চেলেঞ্জটো কেইটামান নিয়ম আছে, মানে ৰুলছ আছে যে ফুড চেলেঞ্জটো কৰিবৰ কাৰণে আপোনালোকে মোক কমেণ্ট কৰিব লাগিব, তাৰ পৰা মই ৰেণ্ডম কমেণ্ট পিক কৰিম। আৰু ফুড চেলেঞ্জটো কৰিবৰ কাৰণে কমেণ্ট যোনে যাক চুজ কৰিম সেই মানুহজন মানে মোক ছাবস্ক্ৰাইব কৰা হ'ব লাগিব, মানে মোক ফ'ল' কৰা হ'ব লাগিব। আৰু তেখেতে নিজৰ দুটা বন্ধুক মোক ফ'ল' কৰিব ক'ব লাগিব, তাৰে প্ৰুফ মোক লাগিব। মানে তেখেতে নিজৰ দুটা বন্ধু মোক ফ'ল' কৰা হ'ব লাগিব, তেতিয়াহে চুজ কৰিব পাৰিম। আৰু প্লাছ এটা কথা, সেই দুজন বন্ধু যিহেতু তেখেতে মানে শ্বেয়াৰ কৰে, সেই দুজন বন্ধু মোৰ ফ্ৰেণ্ড চাৰ্কেলৰ ভিতৰত থাকিব নালাগিব, তেতিয়া তেওঁ মানে পাৰ্টিচিপেট কৰিব পাৰিব। গতিকে আপোনালোকে মোৰ কমেণ্টত ভৰাই দিয়ক। আৰু এটা কথা, কম্পিটিশ্যন অকল দুটাৰ মাজত হ'ব। এতিয়া আপোনালোকে চুজ কৰক কোনে মানে কেনেকৈ কমেণ্ট দিব পাৰে, কেনেকৈ শ্বেয়াৰ কৰিব পাৰে মোৰ ভিডিঅ'টো মানে বিয়পাই দিয়ক। আপোনালোকক খেলাখন মই মিৰ্জাত হ'ব খেলাখন। আৰু খেলাখন হ'ব পানীপুৰি চেলেঞ্জ। এতিয়া পানীপুৰি চেলেঞ্জ যোনে খাই ভাল পায় প্লিজ কমেণ্ট কৰি দিয়ক, ৰেণ্ডম কমেণ্ট পিক কৰি আপোনাৰ যেইটা নাম হয়, যেইবাৰ আপোনালোকে কমেণ্ট দিব সেইখনে আপোনাৰ সৈতে মই নাম লিখিম। আৰু তাৰে যিমানটা কমেণ্ট দিয়ে সিমানটাই আপোনাৰ চান্স থাকিব আপুনি চিলেক্ট হোৱাৰ। গতিকে কমেণ্ট কৰক ধেৰ। আৰু ৰুলটোতো গম পাইছে যে ছাবস্ক্ৰাইবাৰ দুটাই আপুনি বেলেগকৈ আনিব লাগিব, তো আপুনি নিজেও কৰিব লাগিব। ঠিক আছে, ভিডিঅ'লৈকে লগ পাম। এইটো ইম্পৰ্টেণ্ট নিউজ দেই, মিছ নকৰিব। এই গাইজ ফাইনেলি আমি যাব ওলালোঁ, মানে গাড়ী চাড়ী চব ওলাই কিনে আমি ৰেডি হৈ কিনে বাহিৰত ওলালোঁ। এতিয়া আমি যাব ওলালোঁ ঘূৰিব মানে গাড়ীখনতো ডাইৰেক্ট ঘূৰাব নোৱাৰি ইফালে, ত' আমি এইফালে টাৰ্ণিং কৰি আমি ঘূৰাব আহিলোঁ। ত' ব্লগটো কেনে লাগিল, ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু এটা কথা আপুনি জানেতো, কম্পিটিশ্যনটোৰ কথা মানে চেলেঞ্জটোৰ কথা আপোনালোকে বুজি পাইছে, ত' সেইটো হৈছে আপোনালোকে কাম কৰিছোঁ কৰিব। নেক্সট ব্লগ পাম, আমি আপোনালোকৰ নেক্সট ব্লগ হ'ব। তেতিয়ালৈকে বাই বাই, ছাবস্ক্ৰাইব কৰিব।